আজি মানকাছৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা আমি মেডিকেল স্বাস্থ্যকৰ্মী যিমানখিনি আছোঁ আমি আজি সেই সন্ধিয়া সময়ত পিচফুল কেণ্ডেল মাৰ্চ লৈ ওলাইছোঁ। আমাৰ এটাই দাবী, কলকাতাৰ যিটো RG Kar মেডিকেল হস্পিটেলত যিটো অমানৱীয় হত্যাকাণ্ড হৈ গ'ল, এই হত্যাকাণ্ডৰ আমাৰ উচিত বিচাৰ লাগে। আমি ইয়াৰ উচিত তদন্ত আৰু উচিত বিচাৰ আমি চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু আমাৰ হস্পিটেলৰ কেম্পাছৰ ভিতৰত আমি আজি সুৰক্ষিত নহয়। ইতিমধ্যে গোটেই ভাৰতবৰ্ষৰ মানুহে গম পাই গৈছে। হস্পিটেলৰ স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ কাৰণে চৰকাৰে আমাক ব্যৱস্থা কৰিব লাগে। ইয়াৰ কাৰণে আমি আজি এই পিচফুল কেণ্ডেল মাৰ্চ ওলাইছোঁ। হস্পিটেলত আজি যি পৰিস্থিতি, মহিলাসকলে ডিউটি কৰাৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা হয়, যাৰ কাৰণে আমি হস্পিটেলত ছিকিউৰিটি বিচাৰিছোঁ। Justice!